Hello guys, good morning, welcome back to my channel. মই বোলো আজি প্ৰথম মানে সিহঁতে এতিয়া শুই আছে, চাই এতিয়া শুইয়ে আছে। মই আজি প্ৰথম উঠলো। ৰাতিপুৱা উঠিলে মানে গাটো অলপ ভাল লাগে তো, সেইকাৰণে মই প্ৰথম উঠলো আৰু সিহঁতে এতিয়া শুই আছে। সন্মুখত এইটো ঘৰ আছে না, এই সন্মুখত যে আগত ঘৰটো দেখা পাই আছে, সেই ঘৰটোত আছে দামী গাড়ীখন বেনেলি। এতিয়া মোৰ কামখিনি কৰি লওঁ, কাম কৰাৰ পিছত আকৌ লগ পাম, ঠিক আছে। এতিয়া গাইছ মানে অকণমান চাহ খালোঁ, মানে মোৰ ৰাতিপুৱাৰ কামটো শেষ। এতিয়া এক কাপমান চাহ খাই আছোঁ। তো গাইছ মানে এতিয়া গা পা ধুলোঁ, এতিয়া মোৰ ৰাতিপুৱা যিখিনি কাম আছিল কামটো শেষ হ'ল। এতিয়া কিটচেনত যাম, চাওক ব্ৰেকফাষ্ট কি বনাইছে। গাইছ আজি মানে ব্ৰেকফাষ্টত খেচাৰি বনাইছে। বহুত দিন পাছত খেচাৰি খাই আছোঁ, আজি বহুত টেষ্টি হ'ব হয়তো খেচাৰিটো। বাহ গাইছ, বহুত দিন পাছত খেচাৰি খালোঁ, বহুত টেষ্ট হ'ল। কোনে বনাইছে খেচাৰিটো? এইটো খেচাৰিটো এইটো তাই বনাইছে, বিচিতা। বিচিতা, খেচাৰিটো বহুত ভাল হৈছে। Thank you. এইটো খেচাৰি বম টেষ্টি হৈছে আজি বহুত। আৰু বহুত দিন পাছত আমি আজি খেচাৰি খালোঁ, বহুত টেষ্ট হ'ল। আৰু অলপ পিছত বহুত কিবা কিবি দেখুৱাম, ভিডিঅ'টো একেলগে চাই থাকিব গাইছ। এইটো আৰু গাইছ মোৰ সন্মুখত যিটো এই ঘৰ দেখা পাইছে, সেইটো ঘৰত আছে এটা বোম দামী গাড়ী, যাৰ নাম হয় বেনেলি। সেইটো বাপৰে বাপ গাইছ, ইমান দামী এটা গাড়ী মোৰ সন্মুখত আজি। মোৰ যদি এইটো হ'ল হয় মই ৰাইড কৰিলোঁ হয়। ইমান ডাঙৰ ইমান দামী গাড়ীটো মোৰ সন্মুখত আজি। বেনেলি বাপৰে বাপ গাইছ, ইমান দামী গাড়ী। গাইছ মানে আজিৰ দিনটোৰ কাৰণে আৰু কাম শেষ। মানে ভাত চাত খাই ৰুমত যাই ৰেষ্ট টেষ্ট কৰিম, গধূলা মিলিম হা। আৰু গধূলা মানে ৰুমৰ পিছফালে মই গৈছিলোঁ হা, ইমান ডাঙৰ এটা অজগৰ সাপ দেখিছোঁ, বাপৰে বাপ। অলপ পিছত দেখাই আছোঁ হা গাইছ। মানে ভাত খালোঁ, এতিয়া আজিৰ দিনটোৰ কাৰণে কাম শেষ হ'ল। মানে এতিয়া অলপ ৰেষ্ট টেষ্ট কৰিম, তাৰপিছত চাওঁ কি হয়। ইয়াত গোটেইকেইজন বহি আছে অসমৰ হয় না? হয়তো ধন মেধি। এইটোতো চাৰা দিনটাই বহি থাকে, ভৰি চৰি উঠাই কেনে বহি থাকে, কাম চাম নকৰে, মোবাইল চোবাইল খালি চাই থাকে, কিবা কিবি চাই থাকে। মোবাইল চোবাইল ফাটি চাটি কি একো নাই, কিন্তু তথাপি চাই থাকে। সেইফালে আছে ভাস্কৰ, সেইফালে তাইও মানে কিটচেনত ভাত চাত বনাই মোবাইলটো চাই থাকে খালি। এইটো মানুহটো চাই লওঁ ভালকে। কিবা ক বুম ডাঙৰ, বাপৰে বাপ গাইছ, ইমান ডাঙৰ এটা অজগৰ সাপ। বাপৰে বাপ, চালে মানে বুকুত থপ থপ কৰে, মানে বহুত ভয় লাগিছে। আমি মানে পাছত আছোঁ, এই ৰুমৰ মানে পাছত ফেন নষ্ট হৈছে, ফেন বেয়া হৈছে, তো আমি পাছত আছোঁ হা। তো ইয়াতে অজগৰ খান চুপচাপ শুই আছে, মানে আপোনালোকক দেখাইছোঁ। বহুত ভয় লাগে, আজি প্ৰথমবাৰ দেখিলোঁ ইমান ডাঙৰ এটা অজগৰ সাপ, আৰু এনেকৈ শুই আছে, চুপচাপ শুই আছে। দেখছা না এইটো অজগৰ সাপ, দেখছা না এইটো শুই আছে চা, কিমান চাহটো এইটো কেনেকৈ শুই আছে চা, এইটো বাপৰে বাপ, ইমান ডাঙৰ। ক'ৰ পৰা ইফালে চা না, পাছত কিমান জঙল এইগিলা চা, খালি জঙল। এই জংঘলৰ কাৰণে পাছত এই অজগৰ সাপগিলা শুই থাকে চা। এইটো দেখিলে ভয় লাগে, এইটো দেখিছে না, বাপৰে বাপ অজগৰ সাপৰে, আজি প্ৰথমবাৰ দেখিলোঁ ইমান ডাঙৰ। আৰু গাইছ, এইটো হ'ল আমাৰ ৰিজৰ্টখনৰ বেনাৰ, কোকো হেৰিটেজ ৰিজৰ্ট। আৰু ইয়াত আছে দুধসাগৰ, ইয়াত আহিলে দুধসাগৰ চাব পাৰিবি। তাৰপিছত ইফালে আছে গ্ৰেণ্ড ইছলেণ্ড ট্ৰিপ হ'ব, নম্বৰ দিয়া আছে, ফ্লাই বৰ্ডিং আছে। গাইছ গোৱাত আহিলে চব জাগাত ঘূৰিব পাৰিবি। আৰু মই মানে এতিয়া দোকানৰ পৰা আহিলোঁ, গধূলা হ'ল,
গধূলা হ'লতো মানে এইটো বিস্কুট আনিলোঁ 2 পেকেট চাহ খাবলৈ। গাইছ এইটো হ'ল আমাৰ ৱাটাৰ পাৰ্কখন, এতিয়া বৰ্তমান বন্ধ হৈ আছে আৰু মই আছোঁ বৰ্তমান এতিয়া য'ত নাকি ৱাটাৰ পাৰ্ক মানে তাতে বহিলে এনেকে আহে আৰু মই আছোঁ বৰ্তমান তাৰ দুটাৰ মাজত। তো গাইছ মোৰ ভিডিঅ'টো আজি ইমানেই হ'ব। ভিডিঅ'টো যদি ভাল লাগিছে নিশ্চয় এটা লাইক কৰিব আৰু মোৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব।